নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আমাৰ সকলোৰে মনত প্ৰশ্নৰ উদ্বেগ হৈছিল যে যিবিলাক টেবলেট বিদ্যালয়বিলাকক প্ৰভাইড কৰা হ'ব সেই টেবলেটবিলাক কেতিয়া বিদ্যালয়বিলাকে পাব বা কেনেধৰণেৰে বিতৰণ কৰিব, কিন্তু সেই সম্পৰ্কে এখন নিৰ্দেশনা পত্ৰ আহিছে। আজিৰ সেই পত্ৰখনৰ সম্পৰ্কত আপোনালোকক ক'বলৈ চেষ্টা কৰিম। এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে মিছন ডিৰেক্টৰ ওম প্ৰকাশ ছাৰৰ পৰা, সমগ্ৰ শিক্ষা অসম, আৰু পত্ৰখন প্ৰেৰণ কৰিছে প্ৰতিখন জিলাৰ মিছন সমন্বয়কসকললৈ, প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকসকললৈ আৰু প্ৰতিখন জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। আৰু এইখিনি অংশত ছাবজেক্টত উল্লেখ কৰিছে ডিষ্ট্ৰিবিউশ্যন অফ টেবলেট ফৰ টিচাৰ্ছ। তাৰ পাছৰ এই অংশখিনিত উল্লেখ কৰিছে ছাৰ বাইদেউসকল, পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰিছে যে নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক ই লাৰ্ণিঙৰ কাৰণে শিক্ষা সেতু পৰ্টেলৰ বাবে আৰু মেনেজমেণ্ট অফ স্কুলছ এই সকলোখিনি কাৰণৰ বাবে টেবলেট PC প্ৰদান কৰা হ'ব। তাৰ পাছতে পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰিছে যে টেবলেট PCৰ যি দায়িত্ব সেই দায়িত্ব প্ৰদান কৰা হৈছে MSNF ইনফ্ৰাটেক ছাৰ্ভিচ প্ৰাইভেট লিমিটেড নামৰ সংস্থাটো, যিটো সংস্থা নতুন দিল্লীৰ। তাৰ পিছতে এই অংশখিনিত উল্লেখ কৰিছে কেনেধৰণেৰে টেবলেট PCবিলাক বিদ্যালয়বিলাকলৈ বিতৰণ কৰা হ'ব সেই সম্পৰ্কে ইয়াত উল্লেখ কৰি লিখিছে MSNF ইনফ্ৰাটেকে এই টেবলেট PCসমূহ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচৰ লগতে যিবিলাক BO অফিচ আছে BO অফিচলৈকে, সেই জিলাখনৰ নিৰ্দিষ্ট BO অফিচলৈকে তেওঁলোকে বিতৰণ কৰিব। তাৰ পাছতে উল্লেখ কৰিছে যে BOসকলে সেই নিৰ্দিষ্ট টেবলেট PCবিলাক DO অফিচৰ পৰা সংগ্ৰহ কৰিব আৰু সেই টেবলেট PCবিলাক তেওঁলোকৰ অধীনৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়বিলাকলৈ ব্লক মিছন অফিচৰ পৰা তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব। ছাৰ বাইদেউসকল, বাকী উল্লেখ থকা কথাখিনি ইমান বেছি গুৰুত্বপূৰ্ণ নহয়। মুঠৰ ওপৰত আপুনি আপোনাৰ বিদ্যালয়ৰ যি টেবলেট PC সেই টেবলেট PC সংগ্ৰহ কৰিব লাগিব আপোনাৰ কনচাৰ্ণ যি ব্লক সেই ব্লক অফিচৰ পৰা, আৰু কেতিয়া আপোনাক এই টেবলেট PC বিতৰণ কৰিব সেই সম্পৰ্কে হয়তো আপোনাৰ কনচাৰ্ণ ব্লক বা আপোনাৰ কনচাৰ্ণ জিলাৰ তৰফৰ পৰা আপোনাৰ বিদ্যালয়ক অৱগত কৰিব। শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আশা কৰিছোঁ টেবলেট PCৰ সম্পৰ্কত অহা এই নিৰ্দেশনা পত্ৰখনৰ সম্পৰ্কত প্ৰস্তুত কৰা ভিডিঅ'টি আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।